বেছি মটৰ দি এয়া মটৰ চেলোৱা হৈ গ'ল। এতিয়া মটৰৰ তৰকাৰী নহয়, এতিয়া চেলাইছোঁ বাকলি। এয়া মটৰৰ বাকলি তৰকাৰী এখন বনাব পাৰি। বহুতে হয়তো নাজানে, বাকলিটো এনেকুৱাকৈ এৰাব লাগে, এনেকৈ ল'ব, লৈ এইটো ইফালে থাকে। এইটো নগ'লে কিছুমান নাযায়, কিছুমান ধুনীয়াকৈ গুচি যায়। এইটো এনেকৈ দি দিব। তাৰপিছত এনেকৈ ধুনীয়াকৈ খীৰাবিলাক কাটি এনেকৈ টুকুৰা টুকুৰি কৰি এনেকৈ লৈ ল'ব। ইয়াতে আলু দি, মাংস দি, ধুনীয়াকৈ কণী দি ভাজি খাব পাৰি। ইফালে শাক আছে, শাকটো আমি দিনত খাম। চাইজবিলাক আপোনালোকে নিজৰ মতে ল'ব পাৰে। এনেকৈ এখন মটৰৰ বাকলিৰ ভাজি, এয়া মটৰ এনেকৈ খাওঁ। আজি নতুন বছৰ বুলি নহয়, আজি 30 তাৰিখ, 30 ডিচেম্বৰ। এয়া ৰাতিৰ খানা এইটো, আৰু এইটো দিনত খাম অহাকালি। মেইন খানাটো আমি 31 তাৰিখে ৰাতি খাম, মানে অহাকালি ৰাতি। ৰ'বা চাওঁ বাকলিটো কেনেকৈ গুচাম, মই আকৌ এবাৰ দেখুৱাই দিওঁ। এনেকৈ ল'ব, লৈ এনেকৈ দি দিব, ইফালৰ পৰা এনেকৈ আহিব। বাকলিৰো খাব পাৰি এনেকৈ। চাইজটো যেনেকৈ লয় আপোনালোকে সেনেকৈ টুকুৰা টুকুৰি কৰি কাটি দিব। এনেকৈ ধুনীয়াকৈ এৰুৱাই আহে। এয়া ধুনীয়াকৈ আহি গ'ল, দেখাইছা নে নাই? বহুতে নাজানে ন মটৰৰ বাকলিৰ চাটনি। এনেকৈ এয়া ধুনীয়াকৈ আহি গ'ল। এয়া ধুনীয়াকৈ ওলাই গ'ল। ছাইডৰ খীৰাবিলাকো কাটিব আৰু তেনেকৈ দি দিব। এয়া হৈ গ'ল এক ভাজি। কিনা খাওঁ তোতলৈকে মঙহ বুলি কয়নে। এয়া ঘৰুৱা মটৰ হ'লে বেছি সোৱাদ লাগে। এইবিলাক বজাৰৰ সাৰ দিয়া, তথাপিও এনেকৈ এৰুৱাই ধুনীয়াকৈ ধুই খাব পাৰি। একো নাই, নিমখ পানী বইল কৰি ল'ব পাৰে। হ'ব দিয়া আমাক বাই দিব নালাগে দিয়া। বাই দি থাকিলে কি হ'ব? মটৰৰ বাকলিখিনি কাটি ধুই ল'লোঁ ধুনীয়াকৈ, আৰু ইয়াতে নৰ্মেল আলু এটা দি দিছোঁ। সকলোৰে ঘৰত থাকে এইটো আলু। বাদামী আলু দিলে বেছি ভাল লাগে, তথাপি মই নাই কাৰণে এইটোৱে দি দিলোঁ। লগতে ইফালে এইখিনি ৰেডি কৰি লৈছোঁ, পিঁয়াজ, নহৰু, জলকীয়া। কেৰাহী গৰম হ'বলৈ দিছিলোঁ। ইয়াতে দি দিছোঁ এতিয়া মিঠাতেল। তেল অলপ বেছিকৈ দি দিছোঁ, তেলত থাকিলে ভাল লাগে। ৰঙচুৱা হ'বলৈ দিম। এতিয়া দিছোঁ নহৰু, জলকীয়া একেলগে দি দিছোঁ আটাইখিনি। ৰঙচুৱা হোৱাৰ পিছত হালধি, নিমখ, মছলা, জলকীয়া গুড়ি এনেকৈ দি মটৰখিনি দি দিম। যেনেকৈ বনায় আপোনালোকে চব্জি ভাজি তেনেকৈ বনালেই হ'ল। সেইখিনি ৰঙচুৱা হ'বলৈ দি দিছোঁ। হালধি, নিমখ আটাইখিনি লৰাই দিলোঁ। দি দিছোঁ মছলা গুড়ি, অকণমান জিৰা ধনিয়া, অকণমান জলকীয়া গুড়ি। আটাইখিনি ভালদৰে লৰাই সিজিবলৈ দিম। আদা থেতেলিয়াই দি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে কমাই ল'ব। এনেকৈ ওপৰত পানী ছটিয়াই দিব। এয়া ৰেডি হৈ গ'ল মটৰৰ বাকলিৰ ভাজিখন। অতি সুন্দৰ এটা ৰেচিপি, খাবলৈ খুবেই টেষ্টি। যদি আপোনালোকৰ ভাল লাগিছে ৰেচিপিটো, তেনেহ'লে লাইক এটা কৰি দিব। লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।